পবিত্ৰ বৰদিন উপলক্ষে 2 সহস্ৰাধিক পৰিয়ালক বস্ত্ৰ বিতৰণ। গোসাইগাঁৱৰ লতামাৰী গাঁৱত উদুলি মুদুলি অনুষ্ঠানত সজল ফাউণ্ডেশ্যনৰ চেয়াৰমেন সজল সিং। প্ৰভু যীশুৰ জন্মদিন পবিত্ৰ বৰদিন সমাগত। এই পবিত্ৰ বৰদিনলৈ মাজতে আৰু কেইটামান দিন বাকী থকাৰ মাজতে প্ৰতি বছৰ দৰে এইবেলিও সজল ফাউণ্ডেশ্যনৰ উদ্যোগত আজি গোসাইগাঁৱৰ শ্ৰীৰামপুৰ সমষ্টিৰ ৰংচুপুৰ ভিচিডিচিৰ লতামাৰী গাঁৱত সহস্ৰাধিক আদিবাসী খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী মহিলাৰ মাজত বস্ত্ৰ বিতৰণ কৰে সজল ফাউণ্ডেশ্যনৰ চেয়াৰমেন তথা বিটিচিৰ 3 নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ সজল সিংহই। অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী খ্ৰীষ্টধৰ্মী লোকক বৰদিনৰ প্ৰাক্ষণত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আদিবাসী সমাজৰ মাজত স্থান বিশেষে চলি অহা অন্ধবিশ্বাস তথা কুসংস্কাৰ পৰিহাৰ কৰি আধুনিক তথা বিজ্ঞান মনস্ক হোৱাৰ বাবে সম্প্ৰদায়টোৰ জনসাধাৰণক তেওঁ আহ্বান জনায়। আনহাতে কুকুৰাঝাৰত নৱনিৰ্মিত কেঞ্চাৰ হাস্পতালৰ লগত সজল ফাউণ্ডেশ্যনে যৌথভাৱে কাম কৰি যোৱাৰ লগতে ৰাইজৰ চিকিৎসাৰ বাবেও সুবিধা আগবঢ়োৱাৰ কথা সিংহই ভাষণত উল্লেখ কৰে। গোসাইগাঁৱৰ পৰা শংকৰ চৌধুৰী ৰিপৰ্ট, আসাম ফোকাছ। Mengkani to seteran tamona. Atau ona NOTUMTE, mau jotor bu thayo ya. Indang Sirampur Samostir MCLA, Amar Ransupur BCDC. और माननीय अरुण गुप्ता श्रीरामपुर प्रेस क्लब सेक्रेटरी। তাহলে সবাই কিন্তু ডাকতে লাগবে। তাহলে মার্সিলা বাইদো আছে, সবাই ডাকবেন, সবাই মিলে একসঙ্গে বড়দিনের পার্টি করবো, হবে? মার্সিলা বাইদো তো খাওয়াই না, আজকে আপনাদের খাওয়াইতে লাগছিল। একচুয়ালি সর্বপ্রথমে আমার সাংবাদিক ভাইসকলক মই ধন্যবাদ দিব খুজিছো, যে সৰু সৰু প্ৰগ্ৰাম হলেও আমাক যে কভাৰ কৰিব আহিছে, বহুত ভাল লাগিছে। আৰু আমি গোটেই অসমবাসী ৰাইজক যে বড়দিনৰ অন্তিমভাৱে শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমাৰ সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজি 1500 পৰিয়ালক আমি বস্ত্ৰ বিতৰণ কৰিছো আৰু এতিয়া কম্বলো 500 পৰিয়ালক বিতৰণ কৰিম। এতিয়া আমাৰ এইটো প্ৰগ্ৰাম 24 তাৰিখলৈকে চলি থাকিব। টোটাল আমি গোটেই শ্ৰীৰামপুৰবাসী ৰাইজক আৰু আমাৰ এই ওচৰা ওচৰি অঞ্চলবিলাকত টোটাল আমি 4000 কম্বল আৰু 6000 শাৰী কাপোৰ আমি বস্ত্ৰ বিতৰণ কৰিম। বিভিন্ন সময়ত আপোনাৰ ফেষ্টিভেলৰ হওক বা দুৰ্গা পূজাতে আমি দেখিছোঁ, আৰু লগতে আপুনি বিভিন্ন সময়ত আপুনি দুখীয়া ৰাইজৰ লগত জড়িত হৈ থাকে। গতিকে এই সন্দৰ্ভত এই অনুপ্ৰেৰণাবোৰ ক'ৰ পৰা? একচুৱেলি ময়ো এখন দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা আছিলোঁ। মোৰ দেউতাই মিঠাৰ কাৰিকৰ আছিল। মই নিজেও বহুত কষ্ট কৰি পেলাই আমি সৰুত ডাঙৰ হৈছোঁ। যেতিয়া ফেষ্টিভেল, আমাৰ দুৰ্গা পূজা ফেষ্টিভেল আহিছিল, তেতিয়া আমি এটা চাৰ্টৰ কাৰণে, এটা পেনৰ কাৰণে বহুত চিন্তা কৰিবলগীয়া হৈছে। পোৱা নাই, মুড বেয়া হৈছে। তো মই বুজি পাওঁ যে এটা পৰৱ বা ফেষ্টিভেল আহিলে দুখীয়া মানুহৰ কাৰণে এটা বস্ত্ৰ কিমান ইম্পৰ্টেণ্ট। এইটো মই মূৰত ৰাখি পেলাই মই গোটেই ফেষ্টিভেলবিলাক মোৰ সমষ্টি, একচুৱেলি আমি 2009ৰ পৰা সজল ফাউণ্ডেশ্যনে সদায় দুখীয়া ৰাইজৰ লগত থাকি সব ফেষ্টিভেলত আমি সহায়ৰ হাত আগবঢ়াইছোঁ। আৰু মই এইখিনি ভাবিছোঁ যে যিমান দিনলৈকে আমি জীয়াই আছোঁ, মই এইখিনি কৰিবই লাগিছে। ইয়াত মই বহুত আনন্দ পাইছোঁ আৰু বহুত দোৱা আশীৰ্বাদ সব ৰাইজৰ পাইছোঁ। পাই কিনি মই চাইছোঁ যে আমি বহুত সুখেৰে বসবাস কৰি আছোঁ আৰু গোটেই ৰাইজে মিলি
মোক MCLA পাতি দিছে মই সেইকাৰণে ৰাইজক ধন্যবাদ দিছোঁ আপোনালোকক ধন্যবাদ দিছোঁ